হেল্ল' বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ চবৰে ভাল। মই মোৰ ইউটিউব চেনেল উৰ্মি ব্লগত আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আপোনালোকে ভাবিছে কি জানি বিছনাখন কিয় এনেকৈ ৰাখিছোঁ, মানে বিছনাৰ কাপোৰ কেইখন আজি ধুই দিছোঁ। সেইকাৰণে বিছনাখন এনেকৈ আছে। বাৰু একো নাই, যি কি নহওক, আমি ইয়াৰ আগৰ ভিডিঅ'টোত 15 আগষ্টত আমি ক'ত গৈছিলোঁ তাৰে ভিডিঅ' দিছোঁ। যিসকলে চোৱা নাই চাই ল'ব। আৰু তাতে মই কৈছিলোঁ যে আমি সন্ন্যাসী মন্দিৰত যোৱা ভিডিঅ'টো তাতে দিম, কিন্তু ভিডিঅ'টো তাতে দিয়া নহ'ল, কাৰণ মানে ভিডিঅ'টো বহুত বেছি দীঘল হোৱা যেন লাগিল। সেইকাৰণে মই ভিডিঅ'টো তাতে নিদিলোঁ। আৰু যিহেতু 15 আগষ্টৰ দিনা শাওণ মাহৰ শেষৰটো সোমবাৰ আছিল, তো আমি সন্ন্যাসী মন্দিৰত গৈছিলোঁ আৰু যিমানখিনি পাৰোঁ ভিডিঅ' কৰিছোঁ বাৰু। আমি যিহেতু মন্দিৰৰ ভিতৰত সোমাব নোৱাৰোঁ, মানে আমাৰ আইতাক ঢুকাইছে, মানে মোৰ হাজবেণ্ডৰ দেউতাকৰ মাক। সেইকাৰণে এবছৰ নোহোৱালৈকে আমি মন্দিৰৰ ভিতৰত সোমাব নোৱাৰোঁ। সেইকাৰণে বাহিৰৰ পৰাই সেয়া লৈ আহিছোঁ। আপোনালোকে এই ভিডিঅ'ত তাৰে ভিডিঅ' ক্লিপছখিনি দেখা পাব আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই যাব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে থকা বেলটো প্ৰেছ কৰি দিব। এতিয়া তেনেহ'লে বেছি পলম নকৰি ভিডিঅ'টো আপোনালোকে চাই লওক। ফাইনেলি আমি এইবাৰ ওলালোঁ, কিন্তু গাড়ীখন লৈ ওলালোঁ কাৰণ গান্ধীমন্দিৰৰ পৰা আহোঁতে ইমান বেছি ভাগৰ লাগিল। মানে আৰু নেলাগে যে আৰু খোজকাঢ়ি যাব পাৰিম, সেইকাৰণে মানে আমি গাড়ীখন লৈ ওলালোঁ। এতিয়া গৈ থাকোঁ। এয়া আহি পালোঁৱে। বাপৰে ইমান ভিৰ হৈছে, আৰু ভিতৰত বা কেনেকুৱা ভিৰ হৈছে। ব'লকচোন গৈ থাকোঁ। বাপৰে বহুত বেছি মানুহ হৈছে। মই ভবা নাছিলোঁ ইমানখিনি মানুহ হ'ব বুলি, কিন্তু একচুৱেলি প্ৰত্যেক বছৰে শেষৰটো সোমবাৰে এনেকুৱা মানুহ হয়ে, কিন্তু এইবাৰ যিহেতু 15 আগষ্টতে শেষৰটো সোমবাৰ পৰিছে, মই ইমান মানুহ হ'ব বুলি ভবা নাই। কিন্তু যি কি নহওক, ইমানখিনি মানুহ দেখা পাই বহুত বেছি ভাল লাগিছে। আৰু একচুৱেলি মানুহ হ'লেহে চবতে ভাল লাগে। পূজা বিহু সকলোতে বহুত বেছি মানুহ হ'লেহে চাই ভাল লাগে। আৰু তেনেহ'লে আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই যাব। আৰু মোৰ কাৰণে আৰু ভিডিঅ'টো বনাব অকণমান অসুবিধা হৈছে, কিন্তু যি কি নহওক যিমানখিনি পাৰিছোঁ বনাব চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই যাব।
ইমানখিনিয়ে আছিল আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে তো আজিলৈ বাই বাই